Hello my students, আজি class 7 mathematics or exercise 4.1 or question number 3 আলোচনা কৰিবলৈ চেষ্টা কৰিম। question number 3 পাঁচটা question আছে। question number 3 কৈছে তলৰ উক্তিবোৰৰ পৰা এটা কৈ সমীকৰণ গঠন কৰা। আমাৰ প্ৰথম প্ৰশ্নটো কি তোমালোকে চোৱা। question number 3.1 ইয়াতে কৈছে অনুপমা, নিৰুপমা আৰু উপমাৰ বয়সৰ সমষ্টি 22 বছৰ। অনুপমা নিৰুপমাতকৈ 1 বছৰ সৰু, উপমা নিৰুপমাতকৈ 2 বছৰ ডাঙৰ। নিৰুপমাৰ বয়সেৰে সমীকৰণ গঠন কৰা। এতে কি কি আছে এতে তোমার নাম বিলাক আমি লও অনুপমা তাৰপিছত আছে নিৰুপমা আৰু আছে উপমা এতিয়া আমাক কৈছে যে অনুপমা নিৰুপমাতকৈ 1 বছৰ সৰু আমাৰ নিৰুপমাটো মিডিল অনুপমা হল 1 বছৰ সৰু আৰু উপমা হল 1 বছৰ 2 বছৰ ডাঙৰ ই যদি x হয় ই হ'ব x - 1 ই হ'ব x + 2 তো ইয়াতে কি কৈছে আমি সলিউশনত কি লিখিম চোৱা এটো মই ধাৰণাৰ কাৰণে লিখি লৈছো অনুপমা নিৰুপমা আৰু উপমা এতিয়া ধৰা হল প্ৰথমতে আমি ধৰিব লাগিব নিৰুপমাৰ বয়স সমান সমান x বছৰ ওকে ইয়াৰ পিছত অনুপমা অনুপমাৰ বয়স কিমান x - 1 বছৰ উপমাৰ বয়স কিমান উপমাৰ বয়স হৈছে x + 2 বছৰ এটা আমাক প্ৰশ্নত কৈছে যে এই তিনিওজনৰ বয়সৰ সমষ্টি কিমান 22 বছৰ তো প্ৰশ্নমতে কাৰ বয়স নিৰুপমাৰ বয়স অনুপমাৰ বয়স আৰু উপমাৰ বয়সৰ সমষ্টি তাৰ নিৰুপমাৰ কিমান x প্লাস অনুপমাৰ কিমান x - 1 প্লাস উপমাৰ কিমান x + 2 এই তিনিওটা বয়স আমি প্লাস কৰিলো সমান সমান কি আহিব 22 বছৰ সমষ্টি এতিয়া আমি কি কৰিম x + x + x তো 3x প্লাস -1 আছে আৰু 2 আছে তো 1 হ'ব ঠিক আছে প্লাস 1 ইকুয়াল টু কি হ'ব 22 এটো আমাৰ সমীকৰণ আমাক যেটো স্টেটমেন্ট দিছে যেটো উক্তি দিছে এই উক্তিটোৰ সমীকৰণ হ'ব 3x + 1 = 22 মোৰ ছাত্ৰছাত্ৰীসকল তোমালোকে নোট ডাউন কৰা এতিয়া আমি 2 নম্বৰটো আলোচনা কৰিম 2 নম্বৰটোত কি কৈছে অঞ্জনৰ ককাকৰ বয়স 72 বছৰ ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি তেতিয়া কোৱেশ্চন নম্বৰ 2 অঞ্জনৰ ককাকৰ বয়স সমান সমান 72 বছৰ তো ধৰা হল আমি ধৰি লওঁ অঞ্জনৰ বয়স সমান সমান কি x বছৰ প্ৰশ্নত কি কৈছে প্ৰশ্ন মতে অঞ্জনৰ ককাকৰ বয়স অঞ্জনৰ বয়সৰ 7 গুণতকৈ 2 বেছি তাৰ মানে বয়স অঞ্জনৰ বয়স x তাৰে 7 গুণ হ'ব লগত 2 বেছি হ'ব সমান সমান তাৰ ককাকৰ বয়স এইটো আমাৰ সমীকৰণ আমাৰ 2 নম্বৰত যেটো উক্তি দিছে সেই উক্তিটোৰ সমীকৰণ হ'ব 7x + 2 = 72 x হল অঞ্জনৰ বয়স তাৰে 7 গুণ কৰিলো তাৰ লগত 2 যোগ কৰাৰ পিছত আমাৰ ককাকৰ বয়সটো পোৱা যায় হৈ গল বুজি পাইছা যেটো আমাক উক্তিত কৈছে আমি হেতু সমীকৰণ বনালো 3 নম্বৰটো চোৱা 3 নম্বৰত কৈছে এটা বৰ্গৰ পৰিসীমা 32 সেন্টিমিটাৰ তো এটা বৰ্গ কি বৰ্গৰ চাৰিওটা বাহুৰ মাপ সমান হয় তোমালোকে গম পাইছা নহয় বৰ্গৰ চাৰিওটা বাহুৰ মাপ সমান ধৰা হল বৰ্গৰ বাহুবিলাক প্ৰত্যেকে সমান আৰু 1 সেন্টিমিটাৰ কৈ তো আমি কি কৰিম ধৰা হল বৰ্গৰ বাহুৰ দিক সমান সমান x বা সেন্টিমিটাৰ মিটাৰ একো নালাগে লিখিবলৈ x এতিয়া পৰিসীমা কিমান দিয়া আছে 32 বৰ্গৰ পৰিসীমা আমাৰ দিয়া আছে
32 কি 32 সেন্টিমিটার 32 সেন্টিমিটার এটাও সেন্টিমিটার ল ওকে এইবার আমি কি জানো প্রশ্নত কি কইছে প্রশ্ন মতে কিন্তু হ্যাঁ প্রশ্ন মতে আমি বর্গর পরিসীমা আকো এবার লিখিম হন হন কি 32 আমাকে দেয়াই আছে কিন্তু এই বর্গর পরিসীমার সূত্র কি সূত্র হল আমার কি যে 4 ইনটু বাহু সমান সমান পরিসীমা তার মানে পরিসীমাতে দেয়াই আছে 32 তো 4 ইনটু বাহু তো 4 ইনটু বাহু মানে কি বাহু লইছো আমি x সমান সমান 32 তো 4 ইনটু x মানে কি 4x ইকুয়াল টু 32 এইটো হবো আমার উক্ত উক্তিটোর সমীকরণ মনো ছাত্র ছাত্রীসকল বুঝি পাইছা নোট ডাউন কৰি লোৱা এইবাৰ কোশ্চেন নাম্বার 4 আলোচনা হ'ব কোশ্চেন নাম্বার 4 ত কৈছে চোৱা ৰমেনৰ দেউতাকে প্ৰতি কিলোগ্ৰামত 20 টকা দৰত আলু আৰু প্ৰতি কিলোগ্ৰামত 10 টকা দৰত পিয়াজ কিনিলে তেও আলুৰ পৰিমাণ কিলোগ্ৰামতকৈ 1 কিলোগ্ৰাম কম পিয়াজ কিনাৰ পিছত বেপাৰীক 50 টকা দিলে এই কথাটো আমি সমীকৰণ বনাব লাগে তো আমি কি কৰিম তো ধৰা হল কাৰ দেউতাকে ৰমেনৰ দেউতাকে ৰমেনৰ দেউতাকে আলু কিনিলে 1 কিলোগ্রাম ঠিক আছে আৰু কি কৈছে যে আলুতকৈ পিয়াজ আকো কি 1 কেজি কম কিনিছে তো তেতে হলে পিয়াজ কিমান হ'ব পিয়াজ কিনিলে কিমান ইয়াতকৈ 1 কেজি কম তো x - 1 কিলোগ্রাম এতিয়া তোমালোকে সব প্ৰশ্নত কি আহিব প্রশ্ন মতে 1 কেজি পিয়াজৰ দাম কিমান আছিল 20 টকা তাৰে x কেজি মোট টকা এটো প্লাস 1 কেজি 1 কেজি আলুৰ দাম আছিল 20 টকা আৰু 1 কেজি পিয়াজৰ দাম আছিল 10 টকা তো 10 টকা দৰত কিমান কেজি x - 1 কেজি এই দুটা বস্তু কিনাৰ পিছত হি কিমান টকা বেপাৰীক দিলে 50 টকা এটো হ'ব আমাৰ সমীকৰণ তোমালোকে এটো কি কৰিব পাৰা ভাঙিও দিব পাৰা 10 * x 10 * 1 এটো কৰিব পাৰা এটোয়া তুমি লিখি থলো অসুবিধা নাই এটোই উত্তৰ তোমালোকে লিখি লোৱা এবাৰ কোশ্চেন নাম্বার 5 কোশ্চেন নাম্বার 5 টো কি কৈছো 5 ত কৈছে যে ত্ৰিভুজৰ দুটা কোণৰ মাপ আটাইতকৈ সৰু কোণটোৰ যথাক্ৰমে 2 গুণ আৰু 3 গুণ ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি আকৌ 180 ডিগ্ৰী তোমালোকে এটো জানা ইয়াত দিয়াও আছে তো আমি কি কৰিম আটাইতকৈ সৰু কোণটোতে আছে তাতকে বাকি দুটা কোণ এটা হল তার 2 গুণ এটা হল তার 3 গুণ তো আমি কি কৰিম ধৰা হল ত্রিভুজৰ সৰু কোণটোৰ মাপ x ডিগ্ৰী তো ত্রিভুজৰ তিনিটা কোণ থাকে আটাইতকৈ সৰু কোণটো আমি ললো ইয়াতকে বাকি দুটা কি এটা হল 2 গুণ এটা হল 3 গুণ বাকিখিনি মই নিলিখো ইয়াত প্ৰশ্নমতে লিখি দিও প্ৰশ্নমতে কোণ তিনিটা সমষ্টি কিমান এটা x ডিগ্ৰী যেটো ধৰিলে সৰুটো তাৰ পিছৰটো কি হ'ব 2 গুণ হ'ব 2x ডিগ্ৰী তাৰ পিছৰটো কি হ'ব 3x ডিগ্ৰী 3 গুণ ইকুয়াল টু কি হ'ব 180 ডিগ্ৰী এটা আমাৰ হৈ গল তো আমাৰ 5 নম্বৰত যেটো উক্তি দিছে তাৰে এটো হল সমীকৰণ তো মোৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল পালে লাইক আৰু শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ